বন্ধুবান্ধৱীসকল আপোনালোকৰ ঘৰত যদি সৰু বাচ্চা আছে 15 বছৰৰ পৰা 18 বছৰৰ যদি ল'ৰা ছোৱালী আছে তেনেহলে আপোনালোকৰ বাবে এটা বহুতেই প্ৰয়োজনীয় নতুন নিৰ্দেশনা আৰু লগতে এটা ভাল খবৰ বন্ধুবান্ধৱীসকল সেই ভাল খবৰটোনো কি মই আজি ইয়াৰ বিষয়তে কম ভিডিওটোৰ আৰম্ভণিতে এতিয়ালৈকে যদি লাইক কৰা নাই লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে বন্ধুবান্ধৱীসকল 2021 চন আৰু 2020 চনত কৰোনা ভাইৰাছৰ যি ভ্যাকচিন দিয়া হৈছিল সেই ভ্যাকচিন কেৱল 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী বিলাককে দিয়া হৈছিল 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক এতিয়ালৈকে ভ্যাকচিন দিয়া হোৱা নাই কিন্তু 18 বছৰ তলৰ হল বুলি যে তেওঁলোকৰ কৰোনা ভাইৰাছ নহব তেওঁ হেইটোটো এটা বলে লিখিত কথা নাই যে সৰু ল'ৰা ছোৱালীৰ কৰোনা নহব কেৱল ডাঙৰ মানুহে হ'ব তো বন্ধুবান্ধৱীসকল সৰু ল'ৰা ছোৱালীৰ বাবে ভ্যাকচিন নাছিলে সেইবাবে চৰকাৰে সৰু ল'ৰা ছোৱালীক ভ্যাকচিন দিয়া নাছিলে এতিয়া 15 বছৰৰ পৰা 18 বছৰৰ যিমান বিলাক নেকি ল'ৰা ছোৱালী আছে তেওঁলোকক 3 জানুৱাৰীৰ পৰা অৰ্থাৎ কালিলৈ পৰা অহা কালিলৈ পৰা কৰোনা ভাইৰাছৰ ভ্যাকচিন দিয়াৰ ব্যৱস্থা কৰিব আৰু সকলোৱে লবই লাগিব হেতু বাধ্যতামূলক যদি ভ্যাকচিন নলয় হয়তো স্কুল যাব নোৱাৰিব পাৰে হয়তো তেওঁলোকে যদি কৰবা জিমত যায় জিমত যাব নোৱাৰিব পাৰে কোনোবা ডান্স ক্লাছত যদি যায় ডান্স ক্লাছত যাব নোৱাৰিব পাৰে মানে বহুত প্ৰবলেম হ'ব আৰু সেই কাৰণে 3 জানুৱাৰীৰ পৰা আপোনালোকৰ ঘৰত যদি 15 পৰা 18 বছৰৰ ল'ৰা ছোৱালী আছে তেনেহলে তেওঁলোকক কৰোনা ভাইৰাছৰ ভ্যাকচিন লবলৈ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰিছে আৰু আপোনালোকে ভ্যাকচিনটো লোৱাবৰ কাৰণে আপোনালোকে আগতে প্ৰথমে অনলাইন পদ্ধতি যিদৰে নেকি এপ্লাই কৰিছিলে ঠিক তেনেকৈ এপ্লাই কৰিলেই হ'ল বা মই স্ক্ৰিনৰ ৱেবসাইটটো দেখাই দিছো সেই ৱেবসাইটটোত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে তো আপোনালোকৰ ঘৰত যদি আছে তেনেহলে প্লিজ 15 বছৰৰ পৰা 18 বছৰৰ ল'ৰা ছোৱালী বিলাকক 3 তাৰিখৰ পৰা কৰোনা ভ্যাকচিনটো দিয়াই দিয়ক তো বন্ধুসকল আজি ভিডিও জানাবলগীয়া খবৰ ইমানটোই আছিল কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে বৰ্তমান বিদায় মাগিছো ধন্যবাদ জয় অসম